সৰুৰ পৰাই ডাঙৰ কৰিলেই মাৰ বাদে আন কাৰো পৰাই মৰম নাপালোঁ। যেতিয়াই সেই মা চিৰিয়াছ কণ্ডিশ্যনত অসুস্থ হৈ থাকে, হৃদয়খন বাৰু কেনেকুৱাকৈ ভাঙে হয়তো ভগৱানেও নুবুজে। মাৰ সমান মৰম ভালপোৱা কোনেও দিব নোৱাৰে। মা হেৰাই গ'লে যিটো দুখ পোৱা যায়, তেনেকুৱা দুখ পৃথিৱীত কোনেও দিব নোৱাৰে। ঘৰত মা অসুস্থ মানে সম্পূৰ্ণ ঘৰখন অন্ধকাৰ যেন হৈ যায়। মেডিকেলত ইমাৰ্জেঞ্চি ৰুমত কিছু সময় থিয় হৈ বুজিলোঁ, ভগৱানৰ দ্বিতীয় ৰূপ ডক্তৰ আৰু মানুহৰ জীৱন শূন্য। মানুহে এনে অহংকাৰ কৰি মৰে। মা অবিহনে ঘৰখনে নহয়, জীৱনটোও খালী খালী হৈ যায়। যিখন ঘৰত মা নাই, সেইখন ঘৰত কোনো আকৰ্ষণ নাই। মাৰ ভালপোৱা ফুলৰ সুগন্ধিতকৈ সুন্দৰ। মাৰ অসুস্থতা আৰু বাঢ়ি অহা বয়সে হৃদয়খনক বৰকৈ আঘাত কৰে। সঁচা কথা, নাৰীয়ে বহুত কষ্ট সহ্য কৰিব পাৰে। মই তেতিয়াই বুজিছিলোঁ। মেডিকেলত যেতিয়াই সন্তান জন্ম দিম, কোনোবাই চিঞৰি আছিল, মোৰ চকু পানী বৈ আহিছিলে। সেইদিনাই বুজি উঠিছিলোঁ, এই পৃথিৱীত নাৰীৰ সমান কোনেও কষ্ট সহিব নোৱাৰে।